কৃষ্ণ 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 মাধৱ মাধৱ গোবিন্দ 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 কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ কৃষ্ণ। আজি আমাৰ ৰেঙনি উভতি চাওঁ আমাৰ নিজৰ জীৱনত পোৱা অভিজ্ঞতা আৰু সন্মুখাসন্মুখী হোৱা কিছু ঘটনা পৰিঘটনাৰ ওপৰত ক'বলৈ বিচাৰিছোঁ। ইতিমধ্যে আমি এটা খণ্ড আগবঢ়ালোঁ, আজি দ্বিতীয় খণ্ড। এই খণ্ডত আমি কেনেকৈ আমি আধ্যাত্মিক দিশলৈ ত্বৰান্বিত হৈছোঁ, কেনেধৰণে আমি আধ্যাত্মিক দিশত নিজকে সংপৃক্ত কৰিলোঁ এই বয়সত, সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। আমি ইতিমধ্যে আমাৰ পৰিচয় দাঙি দিব বিচাৰিছোঁ, আগৰ খণ্ডত দিছোঁ, তবু এইবাৰ দিছোঁ আপোনাৰ খবৰ জ্ঞাতাৰ্থে। আমাৰ নাম দীপাংকৰ শইকীয়া, আমাৰ পিতৃৰ প্ৰয়াত হেমকান্ত শইকীয়া আৰু মাতৃ বীণাপাণি শইকীয়া, আৰু পূৰ্বপুৰুষৰ ক্ৰমত আমাৰ পিতৃ অৰ্থাৎ আমাৰ ককা হৈছে পৰম বৈষ্ণৱ ভকত গুৰুজনাৰ একান্ত সেৱক প্ৰয়াত বাপুকণ শইকীয়া, আৰু আইতা হৈছে আমাৰ ফুলেশ্বৰী শইকীয়া। এয়া আমাৰ বংশ পৰিচয়। আৰু মাতৃৰ ফালৰ পৰা ইতিমধ্যে কৈছোঁ, মাতৃৰ পিতৃ আমাৰ ককা নৱকান্ত বৰদলৈ, আৰু মাতৃ আৰু আমাৰ মাতৃকুলৰ আইতা গোলাপী বৰদলৈ। আজি আমি কৰিব বিচাৰিছোঁ এয়া সন্মুখত আমাৰ গৃহৱৰ্তী নামঘৰ ভাগিৰ গুৰু আসন। এই নামঘৰ ভাগি আমি ইয়াৰ পূৰ্বতে আমাৰ কাহিলীপাৰাৰ পুফুৰুজনগৰত অৱস্থিত আমাৰ নিজৰ মাটি আছে। এই মাটিতে আমি এটি নামঘৰ প্ৰতিষ্ঠা কৰিছিলোঁ। মণিকূট ভাগি সজাই দিছিলে আমাৰ আইমাতৃ বীণাপাণি শইকীয়াই প্ৰয়াত। তেওঁ নিজা খৰচেৰে মণিকূট ভাগি বনাই দিছিলে, আৰু তাতে কাষতে আমি টিঙৰ এটা সভাঘৰ বনাইছিলোঁ, একেবাৰে অস্থায়ীভাৱে। যিয়ে নহওক সেই ভাগি এতিয়াও আছে, কিন্তু সময়ৰ সোঁতত আমি সেই মাটিখিনি এৰি পেলাই বেলেগ গৃহত আহিব লগা হ'ল। আৰু সেই গৃহত আহিও আমি গৃহৰ এটি ৰুমতে আমি এই গুৰু আসন ভাগি ৰাখি ইয়াতে গুৰু সেৱা কৰি আছোঁ, ঈশ্বৰ সেৱা কৰি আছোঁ। 1996 চনৰ মাঘী পূৰ্ণিমাৰ দিনা আমি নামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছিলোঁ, আৰু নামঘৰ ভাগিৰ নাম গোবিন্দমণি নামঘৰ নামেৰে নামাকৰণ কৰিছিলে আমাৰ গুৰু, আমাৰ শৰণীয়া গুৰু, ভজনীয়া গুৰু, আউনীআটীৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰে। তেখেতে নামাকৰণ কৰি আমাক আশীষ দিছিলে, নিৰ্মালি দিছিলে, আৰু নামঘৰ ভাগি লৈছিলে সুন্দৰীয়া সত্ৰৰ বলভদ্ৰ মহন্ত। তেখেত শিষ্য সুন্দৰীয়া সত্ৰই গুৱাহাটীত থাকে। তেখেতে নামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছিলে মাঘী পূৰ্ণিমাৰ দিনা, আৰু প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনা সেই নামঘৰ ভাগি আমি নাম প্ৰসংগ আদি কৰোঁ। যিয়েই নহওক, এইখিনি হৈছে আমাৰ আধ্যাত্মিকৰ যুগলৈ ত্বৰান্বিত হোৱাৰ যি সৰু পৰিচয় দিলোঁ। আৰু ইয়াৰ আগতে আমি আমাৰ ককা বাপুকণ শইকীয়া প্ৰয়াত, তেখেতেও গৃহতে গোলাঘাট কমাৰবন্ধা কানুগাঁও তেখেতৰ নিজৰ বাসগৃহৰ সময়ে চৰাঘৰৰ সোঁহাতে এটি আচুকীয়া কোঠা আছিলে, সুন্দৰকৈ মাটিৰে লেপা, মাটিৰে ভেটি থকা, তাতে আসন ভাগি প্ৰতিষ্ঠা কৰি ককাই সুন্দৰকৈ নাম কীৰ্তন কৰিছিলে, সেয়া আছিলে। আৰু তাৰপিছত আমি এই ভাগি ইয়ালৈ আনিলোঁ। আমাৰ নামঘৰ ভাগি বৰ্তমান এয়া আমাৰ নামঘৰ ভাগি গুৰু আসন। এয়া এফালে আমাৰ গৰুণ্ড পক্ষী ৰখা হৈছে, এয়া আমাৰ সত্ৰৰ ফালৰ পৰা দিয়া হৈছিলে, আৰু সেয়া ভাগৱত ৰাখিছোঁ। ভাগৱতৰ যি ভাগি আসন আপোনালোকক দেখুৱাইছোঁ, এই আসন ভাগৱতৰ আসন। হস্তি আছে, হস্তিৰ ওপৰত নামসিংহ, আৰু তাৰ ওপৰত শুক্ৰ চৰাই আছে। ইয়াত আমি ভাগৱত ভাগি ৰাখিছোঁ পুথি পঢ়িবৰ কাৰণে। এয়া গৰুণ্ড পক্ষী আমাৰ সত্ৰৰ ফালৰ পৰা এই ভাগি পুথি দিছে, মূৰ্তি ভাগি দিছে, আমি ৰাখিছোঁ। আৰু এয়া সৰু সৰু গৰুণ্ড পক্ষী চাৰিটা আপোনালোকে দেখিব পাব, গৰুণ্ড পক্ষী আছে। এয়াও উত্তৰঘাটী সত্ৰৰ পৰা পোৱা হৈছিলে। ইয়াৰ আঙুলি শৰাই দেখাইছোঁ। আৰু এয়া হৈছে ৰামৰ ভক্ত হনুমান, এয়া প্ৰদীপ জ্বলি আছে। আৰু এয়া হৈছে আমাৰ বন্তি জ্বলোৱা গছা, এই ভাগি দেখিছে ওখকৈ আছে, এই ভালেও আছে। আমি বিশেষ উৎসৱত এই ভাগি জ্বলাওঁ। এই ভাগিও আমাৰ
বৰপেটা সত্ৰৰ এগৰাকী শিষ্যই আমাক দিছিলে। এয়া আমাৰ দবা, এয়া আমাৰ তাল, এনেকৈ আমি নামঘৰ ভাগি সজ্জিত কৰি ৰাখিছোঁ। এনেকৈ আমি ইয়াতে নাম কীৰ্তন কৰোঁ। এতিয়া আমি কেনেকৈ এইফালে আহিলোঁ সেই বিষয়ে বা আমি সংপৃক্ত হ'লোঁ ক'বলৈ আগবাঢ়িছোঁ। এইভাগি কৰোঁতে আমি অৱলোকন কৰিব বিচাৰিছোঁ আমি কেনেধৰণে শিশুকালৰ পৰা, আমাৰ যেতিয়াৰ পৰা আমি স্মৃতিয়ে ঢুকি পোৱা দিনৰ পৰা আমি কেনেকৈ কৰিছিলোঁ সেই বিষয়ে আপোনালোকৰ আগত অৱগত কৰিম। কৃষ্ণ 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 কৃষ্ণ। আমি এইখিনিতে এটি কথা ক'বলৈ পাহৰি গৈছিলোঁ, সেয়া সংযোজন কৰি দিব খুজিছোঁ। আমি পূৰ্বতে কৈছিলোঁ আমাৰ আই মাতৃ বীণাপাণি শইকীয়াই নামঘৰৰ মণিকূট ভাগি আমাৰ কাহিলীপাৰাত থকা মাটিত সজাই দিছিলে তেওঁ নিজ খৰচৰে, যাতে আমি তাতে বহি নাম গুণ গাই থাকিব পাৰোঁ সেই উদ্দেশ্যে। আৰু লগতে তেখেতে এটি ডবা, পিতলৰ ডবা, আপোনালোকে দেখিছে পিতলৰ ডবা তেখেতে হাজো ব্লকত খণ্ডনত বিষয়া হৈ থাকোঁতে হাজোৰ পৰা বনাই আনি দিছিলে পিতলৰ ডবা। আমি সেই ভাগি ৰাখিছোঁ, এতিয়াও সংৰক্ষিত কৰি ৰাখিছোঁ, বজাওঁ। আৰু ইয়াত দেখিব আমাৰ তাল, সেই তাল ভাগিও আমাক দিছে সত্ৰৰ প্ৰভুশ্ৰীয়ে আমাক দিছে সত্ৰৰ ফালৰ পৰা নিয়মিতভাৱে প্ৰসংগ কৰি থাকিবৰ কাৰণে। গতিকে এনেকৈ আমি নামঘৰ ভাগি সজাই তুলিছোঁ। গতিকে এইখিনিতে আমি নামঘৰ ভাগিৰ কথা সামৰি আমি কেনেকৈ আহিলোঁ সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। কৃষ্ণ 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 মাধৱ মাধৱ। গতিকে আপাহতে আমি আমাৰ পূৰ্বপুৰুষসকলৰ সেৱা জনাইছোঁ, পিতৃ সেৱা জনাইছোঁ, মাতৃ সেৱা জনাইছোঁ, আমাৰ শৰণীয়া গুৰু প্ৰভু ঈশ্বৰকো সেৱা ভাগি আগবঢ়াইছোঁ। আৰু বিশেষকৈ আমি পাছলৈ উল্লেখ কৰিম, আমাক গুৰুজনাৰ ধৰ্মৰ বাণী, ধৰ্মৰ কথা, তত্ত্বসমূহ তন্নতন্নকৈ বুজাই দিয়াৰ কাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰে উপপদাধিকাৰ আছিলে প্ৰাক্তন, আৰু আমাৰ অতি শুভাকাংক্ষী আমি খুৰা বুলি মাতোঁ প্ৰমোদ শইকীয়া, গোলাঘাট জিলাৰ তেখেত থাকে, গোলাঘাট জিলাত আছিলে, গোলাঘাট জিলাৰ নাওখলিয়াত আছিলে, আৰু এতিয়া বৰ্তমান লখিমপুৰ জিলাৰ লালুকত তেখেতৰ বাসস্থান। আৰু তেখেতৰ সংস্পৰ্শত অহাৰ পাছত আমি ঘোষাৰ তত্ত্বসমূহ, কীৰ্তনৰ তত্ত্বসমূহ, ভাগৰ তত্ত্বসমূহ বুজিব পাৰিছোঁ। আৰু তেখেতৰ লগত থাকি আমি কিছু কথা শিকিছোঁ। এয়া হৈছে মোৰ প্ৰভাৱ পেলাব পৰা ব্যক্তিসকলৰ বিষয়ে ক'লোঁ। বাকী আমাক সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে আমাক শৰণ দি, ভজন দি, ভকতি মাৰ্গৰ কথাখিনি তেখেতে আমাক বুজাই দিছে। গতিকে তেখেতলৈও সেৱা আগবঢ়ালোঁ, প্ৰমোদ শইকীয়া প্ৰভুজনালৈও সেৱা ভাগি আগবঢ়াই আমি আগবাঢ়িছোঁ আমাৰ জীৱনৰ কথাখিনি ক'বৰ কাৰণে। এতিয়া আমি এই নামঘৰ ভাগিৰ যোগেদি বা নামঘৰলৈ কেনেকৈ আহিলোঁ এই বিষয়ে আমি কিছু কথা আপোনালোকৰ আগত ক'বলৈ অৱগত হৈছোঁ। কৃষ্ণ 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 মাধৱ 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 মাধৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া আমি আগবাঢ়িছোঁ, এখন ফটো সন্মুখত ৰাখি লৈছোঁ। এই ফটোখনৰ দিয়ে আমি আৰম্ভ কৰিম। আমাৰ জন্ম হৈছিল গোৱালপাৰা জিলাৰ গোৱালপাৰা চহৰত চিভিল হস্পিটেলত। সেই সময়ত মোৰ পিতৃ আৰু মাতৃ দুয়োগৰাকী উন্নয়ন খণ্ডত কাম কৰিছিল, গোৱালপাৰা উন্নয়ন খণ্ডত কাম কৰিছিলে। পিতৃ আছিলে সামাজিক শিক্ষা বিষয়া আৰু মাতৃ আছিলে মহিলা সামাজিক শিক্ষা বিষয়া। তাৰপিছত সেয়া 1961 চনৰ 17 ফেব্ৰুৱাৰী নিশা, মাজনিশাই ক'ব পাৰি, 11:45 আমাৰ জন্ম হৈছিল বুলি আমি শুনিবলৈ পাইছোঁ পিতৃ মাতৃৰ মুখে। আৰু তাৰপিছত সেই সময়ত জন্মৰ পাছৰখনৰ কথা একেবাৰে মনত নাই। তাৰপিছত আমাৰ দেউতা আৰু মা দেৰগাঁও উন্নয়ন খণ্ডলৈ বদলি হৈ আহিলে। সেয়া 1963 চনমানৰ কথা হ'ব নিশ্চয়, বা 64 চনমানৰ কথা হ'ব, মই পাহৰিছোঁ তাৰিখটো। আৰু আহি আমি দেৰগাঁৱত আহি সেই সময়ৰ ভাড়াঘৰ তাত আছিলোঁ, সেইখিনি পৰা মনত আছে। বৰ্তমানৰ দেৰগাঁও নৰেন শৰ্মা খেলপথাৰখনৰ সন্মুখত এটা দীঘলীয়া পদূলিৰে এটি ঘৰ আছিলে, এতিয়াও আছে, আবা আমিৰৰ ঘৰ বুলি কয়। সেই আবা আমিৰৰ ঘৰতে ভাড়া আছিলোঁ। ঘৰটোত কোনো নাছিল, অকল আমি আছিলোঁ। এটা ডাঙৰ সুবৃহৎ অসম আৰ্হিৰ ঘৰ।
আৰু সেই ঘৰটোৰ কথা এইটো কাৰণেই কৈছোঁ, সেই ঘৰটোৰ কথাখিনি আমাৰ স্মৃতিত আছে, মনত পৰে পুৰণা কথা হিচাপে। সেই ঘৰত থাকোঁতে আমি দেউতাই পুৱা আৰু গধূলি সদায় ঈশ্বৰৰ সেৱা কৰিছিলে। কোনো ধৰণৰ নামঘৰ বা আনুষ্ঠানিকতা হিচাপে নাছিলে, কিন্তু দেউতাই তাৰ এটা খুটাত, কাঠৰ খুটাত এখন ফটো আঁৰি থৈছিলে। সেই ফটোখন হৈছে এইখন ফটো, মই আজিও ৰাখিছোঁ এইখন ফটো। তাতে ধূপ জ্বলাই আমাক মায়ে প্ৰাৰ্থনা গাবলৈ শিকাইছিলে নামঘোষাৰ পৰা, মুক্তিটো নিস্পৃহ, তাৰপিছত তুমি চিত বৃত্তি মূৰ, ব্ৰহ্মা আদি কৰি মায়ে আমাক শিকাই লিখি দিয়ে। ভাইটি, মোৰ ভণ্টি দুগৰাকী আছিলে, এজনী ভণ্টি আৰু দুটা ভাইটি, নিপাংক আৰু কৰবী। আমি তিনিও বহি সেই ফটোখনৰ আগত ধূপ জ্বলাই আমি গাইছিলোঁ। খুটাত থৈছিলে ফটোখন, এতিয়া মোৰ মনত আছে। আৰু সেয়া হৈছে মই ঈশ্বৰ তত্ত্বৰ উপলব্ধি অংকুৰিত হোৱা দিনটি। তাৰপিছত আমি সময়ত দেৰগাঁও উন্নয়ন খণ্ডৰ চৰকাৰী আৱাসগৃহত দেউতা আহিলে, আৰু তাৰ পৰৱৰ্তী অৱস্থাত আমি উন্নয়ন খণ্ডৰ কাষতেই এডোখৰ আমি মাটি কিনিছিলোঁ, প্ৰায় বিঘা, আৰু তাতেই আমি বসবাস কৰিছিলোঁ। আৰু সেই নিয়মিতভাৱে আমাৰ গোসাঁই সেৱা কৰা প্ৰক্ৰিয়াটো চলি আছিলে। আৰু যেতিয়া আমি নিজা গৃহ আহিলোঁ আৰু আৱাসগৃহত যেতিয়া আছিলোঁ, তেতিয়া আমি আছুতীয়াকৈ অকণমান গোসাঁই ঠাই অকণমান লৈ তাতে চাকি বন্তি জ্বলাই আমি সেৱা প্ৰাৰ্থনা কৰিছিলোঁ। এতিয়া কথা হ'ল কি, যেতিয়া আমাৰ পূৰ্বৰ ঘৰ গোলাঘাট কমাৰবন্ধাৰ কানুগাঁৱত যেতিয়া আমি যাওঁ, বিহুৱে সংক্ৰান্তিয়ে মাজে মাজে দেউতাই আমাক লৈ যায়, মাও যাওঁ, আমি তাত থাকোঁ। সেই সময়তে আমাৰ ককা বাপুকণ শইকীয়া এজন পৰম নৈষ্টিক ভকত আছিলে, আৰু তেখেতে মূৰত পাগুৰি মাৰিছিলে। বৰ সুন্দৰ, বৰণটো যদিও ক'লা বৰ্ণৰ আছিলে, কিন্তু কথা বতৰা, মাত কথা, আচাৰ ব্যৱহাৰ একেবাৰে বৈষ্ণৱ আৰু ভকত। আৰু সেই ককাৰ ঘৰৰ বা আমাৰ পুৰণি পিতৃগৃহৰ সোমাই চোৰা ঘৰটোৰ সোঁফালে আছুতীয়াকৈ এটি ৰুম আছিলে, আৰু তাতে এটি ভেটি আছিলে, মাটিৰ ভেটি, আৰু তাতে এখন চন্দ্ৰতাপ দি গুৰু সেৱা কৰিবৰ কাৰণে গুৰু এখন এভাগ ককাই প্ৰতিষ্ঠা কৰিছিলে। তাতে ককাই নাম গায় আৰু আমিও গৈ তাতে সেৱা কৰোঁ। তাৰোপৰি গোলাঘাট কমাৰবন্ধা কানুগাঁৱৰ যি পিতৃগৃহ আছিল, গাঁৱৰ এটি নামঘৰ আছিলে। সেই নামঘৰটো আমি ভাদমহীয়া যাওঁৱেই, আৰু দেউতাই গৈ ভাদমহীয়া শৰাই সঁফুৰা দিয়ে, আৰু লগতে চুজি দিয়ে, ভকতক চুজি খুৱাই বনায়। আৰু সেই সময়ত আমি যিদিনা যাওঁ, ভাদমাহত এদিন যাওঁৱেই, আৰু তাতে আমাক এই কলপটুৱাৰ খোলবিলাক বনোৱা থাকে, আমাক সেই খোলবিলাক মুচিবলৈ দিয়ে, পানী দি ধুবলৈ দিয়ে, আৰু তাতে আমি নাম প্ৰসংগ শুনো। সেয়া আছিলে মই সৰুতে পোৱা ঈশ্বৰৰ প্ৰতি কেনেকৈ ভকতি কৰিবলৈ পোৱা এটা পৰিৱেশ বুলি ক'ব পাৰি। তাৰ উপৰিও আকৌ আমাৰ গৃহত, দেৰগাঁও গৃহত দেউতাই মাজে মাজে নাম পাতে। সেই নামলৈ সাধাৰণতে আহে আমাৰ ৰাজাবাহাৰ গাঁৱত আমাৰ অৱস্থিত। ৰাজাবাহাৰ গাঁৱৰ মলাই গাঁওবুঢ়া বুলি গাঁওবুঢ়া এজন আছিলে, বৰ পৰম বৈষ্ণৱ, বৰ ধুনীয়াকৈ নাগা নাম গাই প্ৰসংগ কৰে। তেখেতে আহি আমাৰ ঘৰত নাম গায় এনেকুৱা অনুষ্ঠান হ'লে। আৰু গেলাবিলৰ ওচৰত এটা সত্ৰ আছিলে, এভাগী সত্ৰ আছিলে। সেই সত্ৰৰ কাঠবাপু সত্ৰ বুলি কয় খুব সম্ভৱ, মই আকৌ পাহৰি যাওঁ আজিকালি কথাবিলাক। সেই কাঠবাপু সত্ৰৰ সত্ৰাধিকাৰ মহন্ত দেৱকো আমি নিজৰ গাড়ীৰে লৈ আনোঁ, আৰু আমাৰ ইয়াতে নাম গুণ গায়। এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজেদি আমাৰ হৈছিলে। আমি নিজেও ঈশ্বৰৰ প্ৰতি লাহে লাহে আমি আগবাঢ়িছোঁ। আৰু এগৰাকী বিশেষ ব্যক্তিৰ মোৰ প্ৰভাৱ পৰিছিলে, সেয়া হৈছে মোৰ মাৰ ফালৰ ককা নৱকান্ত বৰদলৈ। মই কৈছোঁ, তেখেত আছিলে গহপুৰ টি ষ্টেটৰ পৰিচালক বা মেনেজাৰ। অৱসৰৰ পাছত তেখেতে যোৰহাটৰ তৰাজান কটকী পুখুৰী বুলি কয়, সেই অঞ্চলতে, এতিয়া বৰ্তমান য'ত অজন্তা চিনেমা হল বুলি আছিল, এতিয়া মল হৈছে বোলে, সেইখিনিতে অঞ্চলতে এডোখৰ মাটি লৈ তাতে ঘৰ বনাই গোটেই পৰিয়ালটো আছিলে। আৰু ককাই অৱসৰৰ পাছত আছিলে। ককাই তেনেকুৱা আনুষ্ঠানিকভাৱে কোনো নাম গুণ নাগায়, কিন্তু নিজৰ ঘৰৰ বাৰীতে
চালে এফালে তেওঁ নামঘৰ এটা প্ৰতিষ্ঠা কৰি লৈছে, ধুনীয়াকৈ মণিকূট প্ৰতিষ্ঠা কৰি লৈছে, আৰু তাতেই সেৱা প্ৰাৰ্থনা কৰে, আইতাই গৈ সেৱা জ্বলায়। আৰু ককাই মই দেখোঁ বৈষ্ণৱী কীৰ্তন বুলি এখন কীৰ্তন ককাই সদায় লয়, আৰু আগফালে চকীখনত বাৰাণ্ডাত বহি মধু দান বদাৰণ দেৱ বৰং বৰ বাৰিছ লৌচন চক্ৰ ধৰং খুব গাই গধূলি সময়ত। দয়াৰ ঠাকুৰ হৰি যদুমণিও দেউতাই ককাই বৰ সুৰ লগাইছে, দয়াৰ ঠাকুৰ হৰি যদুমণিও, ইমান সুন্দৰকৈ গায়। সেইধৰণে ককাই ঈশ্বৰ সেৱা কৰি থকা দেখিছিলে। সেইবিলাকো আমাক অকণ প্ৰভাৱ বিস্তাৰ কৰিছিলে। যি নহওক, ঘৰৰ পৰিৱেশ আৰু ককাহঁতৰ দুইফালৰ ককাৰ পিতৃ আৰু মাতৃ দুই কুলৰ ককাহঁতৰ পৰিৱেশত যিখিনি পাইছিলোঁ, আৰু গাঁৱৰ যিটো পৰিৱেশে আমাক দিছিলে, সেই পৰিৱেশৰ মাজত ঈশ্বৰৰ প্ৰতি আগবাঢ়ি গৈছিলোঁ। আৰু দেউতাই সদায় নিয়মিতভাৱে য'তে যায় কিন্তু গোসাঁই ঘৰত গৈ গধূলি ধূপকাঠি জ্বলায়। আৰু আমাৰ প্ৰথমতে দেৰগাঁৱৰ যিটো নিজা ৰাজাভাৰ গাঁৱৰ বাসগৃহ, আমাৰ নামঘৰ এটা চুকত অকণমানি গোসাঁই থাপনা এখন পাতি তাতে আমি সেৱা কৰি থাকোঁ। সেয়া আমাৰ পৰিৱেশ আছিলে সেই কালত। এই সময়তে অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ এটা ঘটনাই মনত পৰে। সেই ঘটনাই মোক ঈশ্বৰৰ প্ৰতি অধিক গাঢ় কৰিলে। সেই সময়তে মই যেতিয়া অষ্টম শ্ৰেণীত পঢ়ি আছিলোঁ, কিবা এটা ঘৰুৱা পৰিৱেশতেই হওক বা এটা অসুবিধাজনক পৰিৱেশ এটা হৈছিল আমাৰ ঘৰখনত, আৰু তেতিয়া মই মৰ্মাহত হৈছিলোঁ। সেইটো কোনো খুব সাংঘাতিক বেয়া পৰিৱেশ নহয়, কিবা এটা কথাত আমাৰ এটা অৱস্থা হৈছিলে যিটো কাৰণত ঘৰখনত অকণমান ক্ষণিকভাৱে এঘণ্টা দুঘণ্টামান অলপ মানে এটা পৰিৱেশটো ভাল পৰিৱেশ নহৈছিলে। মানে কিবা কথাৰ তৰ্কাতৰ্কি হওক বা কথাৰ মিল নথকা হৈছিলে। তেতিয়া হঠাতে মোৰ মনত কিছু ভাৱৰ উদ্ৰেক হ'ল। কি কাৰণে? কেনেকুৱা ভাৱ হৈছিলে যে ঈশ্বৰ তুমি আছা, তুমি কিয় দয়া নকৰা, কৃপা নকৰা, এনেকৈ ভাবিছিলোঁ। আৰু সেইদিনা আমাৰ দিনৰ ভাগত হৈছিলে অলপমান মনোমালিন্যতা, পৰিয়ালকেন্দ্ৰিকেই হৈছিল বুলি ক'ব পাৰি। নিজৰ মাজতে খুব সাংঘাতিক ডাঙৰ ইছ্যু নহয়, সৰু কথা এটালৈ, কিন্তু মোৰ মনত অলপ ৰেখাপাত কৰিলোঁ। এতিয়া প্ৰভুৱে কৰালে নেকি? এই ফটোখনটো আছেই আমাৰ। সেই সময়তে মই গধূলি সময়ত আগে গা ধুই মায়ে চিলাই দিয়া পেণ্ট, হাফ পেণ্ট এটা, মায়ে চিলাই দিয়া হাফ পেণ্ট এটা পিন্ধি ডিঙিতে গামোচাখন লৈ মই ঈশ্বৰক সেৱা কৰিছিলোঁ, প্ৰভু এনেকুৱা পৰিস্থিতি যাতে ভৱিষ্যতে নাহক। কিন্তু অহা নাই, তাৰ ওচৰৰ পৰা আজিলৈকে অহা নাই, মিছা কথা ক'ব নাপায়। কিবা এটা হৈছিল, অনাকাংক্ষিত কেতিয়াবা পৰিৱেশ হয়, ঘৰুৱা পৰিৱেশ, একো ডাঙৰ কথা নহয়। সেই সময়তে মই কি পঢ়িম ভাবি মই কীৰ্তনখন মেলি লৈছিলোঁ। প্ৰথমবাৰৰ বাবে প্ৰহ্লাদ চৰিত্ৰ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ। আৰু প্ৰহ্লাদ চৰিত্ৰ পঢ়ি প্ৰহ্লাদ চৰিত্ৰখন মেলি লওঁতে মোৰ এটা পৃষ্ঠাত দেউতাই কিনা এখন কীৰ্তন আছিলে, এইখন মূল্য 5 টকা আছিলে, 507 শংকৰাব্দত দত্ত বৰা কোম্পানী। আকৌ কৈছোঁ, আঁতৰি গৈছিলোঁ। এই ভাগি কথা আমাক আলোকপাত কৰিলে এনেকৈ পঢ়িব যাওঁতে। এই ভাগি মই কৈছোঁ, ঘোষা ভাগি আছিলে, কেশৱ শিৱ শিৱ ঘোষিও সদায়, ৰাম নাম বিনা বান্ধৱ নাই। সেই পৰৱৰ্তী আমি যি পঢ়িছোঁ তাৰ পৰৱৰ্তী অংশৰ কীৰ্তন ভাগি, মনীশ্বৰ আয়ুষত বৰিষে সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত, বিংশতি বৰিষ আৰু যায় মলন্তে, নেয় দশ বৰিষ ধনক উপাৰ্জন্তে, বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবকে নাহিকৈ শকতি। মই বুজি পাইছিলোঁ, চেষ্টা কৰিছিলোঁ, প্ৰভুৱে মোক বুজাই দিছিলে মন মগজুত যে মানুহৰ বয়স যদি 100 বছৰ থাকে তেতিয়া 50 বছৰ শুৱে, অৰ্থাৎ ৰাতি শুৱে, আৰু থাকি গ'ল 50, তাৰে 20 বছৰ উমলি যাওঁতে যায়, পঢ়া শুনা কৰা, খেলা ধূলা কৰা, শৈশৱ কৈশোৰত যায়। গতিকে 20 বছৰ গ'ল, থাকিলে 30 বছৰ, আৰু বাকী 10 বছৰ আমি ধন উপাৰ্জন কৰোঁ, নিজৰ পৰিয়াল দিওঁ, পৰিয়াল অৰ্জন কৰোঁ, আৰু শেষৰ 20 বছৰ যদি বৃদ্ধকাল হয়, সেই বৃদ্ধকাল আমি থাকিব লগা হয়, যদিহে মানুহজন 100 বছৰ জীয়াই থাকে। এই তত্ত্বটোৱে মোক বৰ ৰেখাপাত কৰিলে, একো কাৰ্য সাধিবকে নাহিকৈ শকতি, যে সেই লাষ্টৰ 20 বছৰ একো কৰিব নোৱাৰোঁ, দাঁত সৰে বা বিভিন্ন ধৰণৰ আমাৰ শৰীৰৰ অৱক্ষয় হয়। গতিকে
এই দুভাগ কথাই মোক এনেকৈ ৰেখাপাত কৰিলে যে তাৰ পাছত মই কীৰ্তনখন জনাই নজনাই পঢ়িবৰ কাৰণে প্ৰয়াস কৰিলোঁ, মই বুজি নাপাওঁ। আৰু তেনেকৈ মোক দেখুৱাই দিয়া মানুহো নাই বুলি ক'লেও ভুল কোৱা নহ'ব। আছে আৰু শুনো, কিন্তু সুধিবলৈও কিবা সংকোচ লাগে বা কেতিয়াবা অসুবিধাও লাগে। তবে যি পাৰোঁ য'তে ত'তে শুনো। আৰু বিভিন্ন ঠাইত নাম গালে বা ভাওনা আদিত যিবিলাক গায় সেইবিলাকে শুনি এনেকৈ আহি আমি তেনেকুৱা এটা পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈছোঁ। আৰু ঘৰৰ বিভিন্ন অনুষ্ঠানবিলাক কিবা এটা হ'লে দেউতাই নাম গোৱা পাতে, মলাই গাঁওবুঢ়াক মাতে, নহ'বা সেই সত্ৰাধিকাৰ মহন্ত মাতে, আনি পেলাই আমি এনেকৈ নাম গুণ গাই চলি আছোঁ। তাৰপাছত আমি যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবৰ কাৰণে আহিলোঁ 1981 চনৰ ছেপ্টেম্বৰ অক্টোবৰ পূজাৰ সময়ত আহিছোঁ, মোৰ মনত আছে। তেতিয়া আমি গুৱাহাটীৰ খাৰঘুলিৰ কমলা দাস কলনী বুলি এতিয়া বাসগৃহত আছোঁ। সেই সময়তে আমাৰ খুৰা ককা, দেউতাৰ খুৰা, আমি দাই বুলি কওঁ, বৰ ঈশ্বৰপৰায়ণ, বৰ ভক্তিপৰায়ণ আৰু অতি মৰমীয়াল আছিলে। মোৰ ককাৰ সৰু ভাই সম্ভৱতঃ, কাষতে থাকে ককাহঁতৰ ঘৰত। তেওঁ এদিন গুৱাহাটীলৈ আহিলে, আমাৰ যেন খনা আছিলে। তাৰ ভাইটিকে মোক ক'লে যে হেৰি তহঁতি শৰণ ল'লি নাই, শৰণ ল'লি এনেকৈ একদম মানে ইহঁতক শৰণ দিয়াব লাগিব। তেওঁ দায়িত্ব ল'লে বোলে তেওঁ মোক ক'লে যে আমিতো আউনীআটী সত্ৰৰ মানুহ, গতিকে সত্ৰৰ গোঁসাই ওচৰত শৰণ ল'ব লাগে, যাওঁ ব'ল, এনেকৈ বুলি তেখেতে ক'লে উত্তৰ গুৱাহাটী সত্ৰলৈ যোৱাৰ কথাটো আমাক প্ৰস্তাৱ দিলে। ভাইটিকে মোকে খাৰঘুলিৰ পৰা উত্তৰ গুৱাহাটী সত্ৰ লৈ যাব। তেতিয়া মোক ক'লে যে কোনো বাছ, কোনো ৰিক্সা, কোনো বাহনত আমি যাব লাগিব, খোজকাঢ়ি যাব লাগিব। আমি কমলা দাস কলনীৰ পৰা খোজকাঢ়ি শুক্লেশ্বৰ ঘাট পাইছোঁগৈ, ফেঞ্চি বজাৰৰ ওচৰ। তাতে ফেৰীত উঠি আমি উত্তৰ গুৱাহাটী সত্ৰত পাইছোঁহি। কাকো চিনি নাপাওঁ উত্তৰ গুৱাহাটী সত্ৰত, একো নেজানো। তাতে ককাই গৈ সুধিলে ইয়াত ভেৰুৱা কোন আছে, ভেটুৱা কোন আছে, ভেটুৱা মানে যি ভেট কৰে প্ৰভু ঈশ্বৰ। আৰু অতিকৈ আচৰিত কথা বা ঈশ্বৰৰ ইচ্ছা যে কোনো সত্ৰাধিকাৰ বা ডেকা সত্ৰাধিকাৰ তাত নিয়মিতভাৱে নাথাকে, কেতিয়াবা আহে, তেওঁলোক মাজুলীত থাকে। সেইদিনা আকৌ আমাৰ বৰ্তমানৰ সত্ৰাধিকাৰ প্ৰভুজনা তাতে বাহৰ কৰিছিল। তেতিয়া তেওঁ ডেকা সত্ৰাধিকাৰ, আৰু বৰ্তমানৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ গোস্বামী প্ৰভু, তেখেত তেতিয়া একেবাৰে সত্ৰলৈ আহিছে, সেই বছৰ আহিছেহে বোলে, পাছত গম পালোঁ। গোবিন্দপুৰীয়া বুলি কয় আমাৰ সত্ৰৰ পৰিভাষাত। তেখেত গোবিন্দ, সৰু, একেবাৰে সৰু, আৰু মেট্ৰিক পাছ কৰিছে নে নকৰিছে এনেকুৱা ধৰণৰ নেকি, নে এইটোলৈকে মতে আহিছে আৰু দেখিছোঁ আৰু ৰ'দ পৰি আছে। তাতে আমি ভকত পালোঁ। সেইজন ভকতক পাই আমাৰ বৰ ভাল লাগিলে। খোলা অন্তৰৰ মানুহ ভকতজনৰ, মই নামটো ঘপককৈ আকৌ পাহৰি যাওঁ, আজিকালি পাহৰি যোৱাটো খুব বেছি হৈছে। সেই ভকতজনক, মাজুলীৰে মানুহ, তেখেতৰ ওচৰলৈ গ'ল, খুব চিঞৰে, চিঞৰি কথা কয়, তেওঁৱে বোলে সত্ৰাধিকাৰ ওচৰলৈ লৈ যাব পাৰে। গোপাল ওজা, মনত পৰিছে, গোপাল ওজা বৰ সৎ আৰু একান্ত সেৱক আছিলে। গোপাল ওজাৰ ওচৰলৈ লৈ গ'ল, বোলে ডেকা অধিকাৰ আছে। আমি গ'লোঁ, ভাইটিয়ে মই গৈ প্ৰথমতে মোক শৰণ দিলে। আমাৰ বৰ্তমানৰ সত্ৰাধিকাৰী, যেতিয়া ডেকা সত্ৰাধিকাৰী আছিলে, শৰণ দিলে। তাৰপিছত ভাইটিক শৰণ দিলে। তেতিয়া সত্ৰাধিকাৰ বৰ সুন্দৰ দীঘল চুলিৰ সৈতে আছিলে। তাৰ বাহিৰতে ৰ'দ পৰি আছে। এতিয়া বৰ্তমান আউনীআটী সত্ৰৰ উত্তৰ গুৱাহাটী য'ত মিউজিয়াম আছিল, তাতে এখন শিল আছিলে সৰু ডাঙৰ, তাতে দেখিছোঁ আমাৰ ডেকা অধিকাৰজন ৰ'দ লৈ বহি আছে। বৰ সুন্দৰ সুদৰ্শন কিশোৰ, আৰু মানে বৰ ভাল লগা, দেখিলেই ভাল লগা। আৰু তেওঁকো এনেই নমস্কাৰ এটা কৰিলোঁ, আমাক বুজাই দিলে গোবিন্দপুৰীয়া। বাছ, সেয়া 1983 চনমানৰ কথা হ'ব নেকি, 83 বা 84 হ'ব, 82-83 চন, মই পাহৰি গ'লোঁ। যিয়েই নহওক, তাৰ পৰা আকৌ খোজকাঢ়ি নদী পাৰ হৈ আহি আমি গৃহ পালোঁ। আৰু ককাই ক'লে সেইজন ককা, দাই বুলি যাক কোৱা যায়, তেওঁৱে আমাক প্ৰথম প্ৰদৰ্শন কৰিলে। কিহৰ কাৰণে? যে মোৰ নিজা ককা ইতিমধ্যেই বৈকুণ্ঠপ্ৰাপ্ত হৈছে। মই 10ম শ্ৰেণীত পঢ়ি থাকোঁতেই নে একাদশ শ্ৰেণীত পঢ়ি থাকোঁতে, হয় 76 নে 77ত তেখেতৰ বৈকুণ্ঠপ্ৰাপ্ত হৈছে। যিয়ে নহওক, হয়তো তেখেত থকাহেঁতেন তেখেতে মোক আৰু লৈ গ'লহেঁতেন। কিন্তু ককাই
নিব নোৱাৰিলেও মোৰ খুৰা ককাই এই কামখিনি কৰি মোক জীৱনত এটা ডাঙৰ উপকাৰ সাধন কৰিলে মোকে আৰু ভাইটিকে। যিয়েই নহওক আমি এনেকৈ সত্ৰৰ প্ৰতি আকৃষ্ট হ'লোঁ ঈশ্বৰ সেৱা। তাৰপিছত নিয়মিতভাৱে তাত আমাক গোপী চন্দন বুলি কয় দিলে, এয়া ফট ল'বলৈ শিকাই দিলে। ফট লওঁ, সেৱা কৰোঁ আৰু সুধিলোঁ কিয়, এয়া বোলে ভকতৰ পদধূলা বুলি কয়। যিয়ে নহওক বুজি নাপাওঁ, তেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ। তাৰপিছত এনেকৈ গ'লোঁ, শৰণ ল'লোঁ, থাকিলোঁ, বহুদিন থাকিলোঁ আৰু এনেকৈয়ে ঈশ্বৰ সেৱা কৰি থাকোঁতে আমাৰ বিবাহ কাৰ্যও হ'ল। সত্ৰৰ ফালৰ পৰাও কিবা দিয়া, নিয়মিতভাৱে সত্ৰত যাওঁ আৰু তাতে গোপালতা থাকে, গোপালতাৰ আশীৰ্বাদ দিয়ে, এনেকৈ আমাৰ বিয়া হ'ল। আমাৰ ডাঙৰ ল'ৰাও জন্ম হ'ল। আমাৰ পৰিবাৰ আইগৰাকীয়েও সেই সত্ৰতে শৰণ ল'লে প্ৰভু ঈশ্বৰৰ ওচৰত। ইতিমধ্যে প্ৰভু ঈশ্বৰ ডেকা অধিকাৰলৈ পৰা মূল অধিকাৰ আসনলৈ আহিছে। আমাৰ আইগৰাকীও তাতে শৰণ ল'লে। আৰু 2003-04 মানৰ কথা, আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ জন্মদিন পাতিছে উত্তৰ গুৱাহাটী সত্ৰত। তাৰ আগৰ বছৰৰ কথা, আমি সত্ৰাধিকাৰ লগত অলপ সংস্পৰ্শত আহিলোঁ, কথা বতৰা পাতিলোঁ, বিভিন্ন কথা শিকিলোঁ তেখেতৰ পৰা দেই। ভাগৱতৰ কথা, গীতাৰ কথা, ঘোষাৰ কথা, কীৰ্তনৰ কথা তেখেতে সুন্দৰকৈ তন্নতন্নকৈ মোক ব্যক্তিগতভাৱে তেখেতে বুজাই দিয়ে। মই কিছু কথা আয়ত্ব কৰিলোঁ আৰু প্ৰথম যিটো ভেটিটো মই গম পালোঁ। বিস্তাৰিতভাৱে তেখেতৰো মই তেনেকৈ সহজে নাপাওঁ, তেখেত মাজুলীত থাকে। যিয়ে নহওক, তাৰপিছত তেখেতে মোক প্ৰস্তাৱ দিলে যে ভজন ল'ব লাগে। মই সেই সত্ৰতে ভজন ল'লোঁ। ভদ্ৰেশ্বৰ দেৱশৰ্মা বৰ আলধৰ আছিলে, তেখেতে মোক ভজন দিলে। শৰণৰ বাক্য, ভজনৰ বাক্য দি আমি কেনেকৈ কৰিব লাগে। আৰু ইতিমধ্যে আমাৰ নামঘৰ এভাগিও প্ৰতিষ্ঠা হৈছেই। সেই ভাগিৰ নাম প্ৰভু ঈশ্বৰে আমাক কৰি দিছে, আগতে উল্লেখ কৰিছোঁ। গতিকে তাতে থাকি আমি নিয়মিতভাৱে মই প্ৰসংগ কৰিব ল'লোঁ। এতিয়া প্ৰসংগ কৰিম কেনেকৈ, মই সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক সুধিম, ভকতক সুধিম, এনেকৈ ভাবি আছোঁ। তাৰপিছত এবাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক সুধিলোঁ যে মই এনে প্ৰসংগ কৰিব বিচাৰিছোঁ, পাৰিব। তেতিয়া খগেন লেখাৰু মজিন্দদাৰ সত্ৰৰ বহি আছিলে। তেতিয়া ক'লে প্ৰসংগ কৰিলে বৰগীত, ঘোষা, কীৰ্তন, তেখেতে ক'লে এনেকৈ কৰিব পাৰি, এনেকৈ কৰিব, আপুনি শিকি ল'ব। মই বোলো হ'ব। এনেকৈ বুলি থাকোঁতে তাৰপিছত সত্ৰাধিকাৰে আমাক ভজনো দিলে দেই, মোক সত্ৰাধিকাৰে ভজন দিলে। আৰু পৰৱৰ্তী অৱস্থাত তেখেতে এদিন মোক ক'লে যে শইকীয়া, আপুনি যেতিয়া নিজে এনেকৈ গাই মেলি আছে, ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰি আছে, গতিকে আমি আপোনাক নিৰ্মালী এভাগি দিম, উত্তৰী এভাগ দিম। মই বুজি নাপাওঁ। বোলে মোৰ জন্মতিথি আছে, জন্মতিথিৰ দিনা ইয়াতে পালন কৰা হ'ব, আপুনি সেইদিনা আহিব। তাৰপিছত জন্মতিথি পালন কৰিবৰ কাৰণে দিনা মাতিলে, আমি গ'লোঁ সত্ৰৰ নামঘৰত। সেয়া প্ৰভুৱে গোবিন্দ মহাপ্ৰভুৰ ওচৰত সেৱা সৎকাৰ কৰিছে। আৰু সেই সময়তে লখিমপুৰ নাৰায়ণপুৰৰ হ'ব নেকি, দেৱেন্দ্ৰনাথ শাস্ত্ৰী বুলি এগৰাকী আহিছিলে। তেখেতৰ মানে আমি যেতিয়া সেয়া সত্ৰত চলি আছে, প্ৰভু আহিব আৰু প্ৰভু আহিছে নামঘৰলৈ, আহি পেলাই কাগজৰ টোপোলা এটা দেৱেন শাস্ত্ৰীজনক ক'লে, এই বুলি এনেকৈ অকণমান ধুনীয়াকৈ নিৰ্মাণ। তাৰপিছত আমাৰ দেৱেশ্বৰ শাস্ত্ৰী, দেৱেন্দ্ৰ নহয়, দেৱেশ্বৰ শাস্ত্ৰী আছিলে, এতিয়া মনত পৰিছে। তেখেতলৈ প্ৰভু ঈশ্বৰে সেই সৰু কাগজৰ টোপোলাটো দি পঠিয়ালে। আৰু কাগজৰ টোপোলাটোত কি আছে, অনুসন্ধিৎসু হৈ আছোঁ, কিন্তু ইতিমধ্যে তেওঁলোকৰ মাজত পূৰ্বতে সিদ্ধান্ত হৈ থৈছে হয়তো যে মোক কিবা এটা দিব। তাৰপিছত দেৱেশ্বৰ শাস্ত্ৰীয়ে ক'লে, প্ৰভুৱে আপোনাক উত্তৰী এভাগ দিব খুজিছে, আশীৰ্বাদ আপুনি ল'ব লাগে। সুন্দৰকৈ লগুণ আকৃতিত বনাই থোৱা আছে সূতাৰে, তাতে আঙুঠিটো পৰিধান কৰাই আঙুঠিটো লগালে। তাৰপিছত মোক ক'লে, নমো ভগৱতে বাসুদেৱায় বুলি কৈ পৰিধান কৰিবলৈ দিলে। আৰু তেখেতে ক'লে এইভাগি আছিলে। মই ক'লোঁ লগুণ নেকি? বোলে লগুণ নহয়, উত্তৰী। এনেকুৱা শিষ্যসকলক সাধাৰণতে সত্ৰাধিকাৰ প্ৰভু এনেকৈ দিয়া নিয়ম আছে, দিয়ে, আপোনাৰ ভাগ্য, আপুনি দিছে। ময়ো বৰ ভাল পালোঁ। ইতিমধ্যে মই আউনীআটী সত্ৰৰ মুক্তিয়াৰ মানে তথ্যৰ জনসংযোগ বিভাগ বুলি এটা যিটো চৰকাৰ আছে, ঠিক তেনেকুৱা এটা দায়িত্ব মুক্তিয়াৰ হিচাপে মোক অৰ্পণ কৰিলে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে। এতিয়া মুক্তিয়াৰ কামৰ কাৰণে আমাক নিৰ্মালী দিলে। আৰু আমাৰ লেখাৰু আমাৰ মজিন্দদাৰ লেখাৰু খগেন্দ্ৰনাথ লেখাৰুৱে অতি সুন্দৰভাৱে তেওঁ সুন্দৰ হস্তাক্ষৰে আমাক আশীষ বাণী, নিৰ্মালী বাণী ভাগ লিখি দিলে। আৰু সত্ৰাধিকাৰে তাত
যাৱতীয় যিখিনি চহী আদি কৰিব লাগে এই সকলোখিনি কৰি দিলে, কৰি চিল মোহৰ মাৰি দিলে। আমাৰ আউনীআটী সত্ৰ এটা ঐতিহ্যপূৰ্ণ চিল আছে ৰজাদিনীয়া, সেইটো মাৰি মোক সেই পত্ৰখন দিলে। আৰু তেতিয়াৰ পৰা আমি তাত জনাই দিলে যে দীপাংকৰ শইকীয়া মুক্তিয়াৰ হিচাপে আজিৰ পৰা জনাজাত হ'ব। সেয়া হৈছে মোৰ আধ্যাত্মিক জীৱনৰ উত্তৰণৰ দিশে যোৱা এক অংশ। তাৰপিছৰ পৰা আমি এনেকৈ অহৰহ ঈশ্বৰৰ নামত সেৱা কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইতিমধ্যে মই কৈছোঁৱেই যে মই প্ৰসংগ প্ৰণালী শিকিবৰ কাৰণে বৰ চেষ্টা কৰি আছিলোঁ আৰু বিভিন্ন ধৰণৰ কথাবিলাক লোকৰ পৰা শিকিও লৈছিলোঁ। তেনেকুৱাতে আমি উল্লেখ কৰিছোঁৱেই যে আমাৰ যাক আমি খুৰা বুলি কওঁ, আমাৰ দেউতাৰ আইতাহঁতৰ গাঁৱৰ অৰিজিনেল গাঁৱৰে প্ৰমোদ শইকীয়া আমি খুৰা বুলি কওঁ। তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰ পদত অধিষ্ঠিত হৈ আছিলে প্ৰাক্তন। গতিকে তেখেতক এবাৰ কথাভাষী উলিয়াওঁতে তেখেতে আমাক প্ৰসংগ প্ৰণালী পুথি এভাগ দিলে আৰু আৰ্হিটো মোক দেখুৱাই দিলে যে এনেকৈ কৰিব পাৰি। আৰু সেই আৰ্হিটোকে সম্বল হিচাপে লৈ মই প্ৰসংগ কৰিবলৈ ল'লোঁ। ঈশ্বৰৰ নাম পোৱাৰ গীত, তাৰপিছত বৰগীত পোৱাৰ, তাৰপিছত প্ৰসংগ, এনেকৈ যি জানো তেনেকৈ তাল বজাই আৰম্ভ কৰিলে। আৰু প্ৰভু ঈশ্বৰে ইতিমধ্যে এযোৰ তালো দিছিলে, এযোৰ নহয় দুযোৰকৈ তাল দিছিলে। এযোৰ চৰাই লৈ গ'ল, তাৰপিছত আৰু এযোৰ দিলে, সেইযোৰ এতিয়াও আছে, সেইটো ইতিমধ্যে আপোনালোকক দেখুৱাইছোৱেই। এনেকৈ প্ৰসংগ কৰি থাকিলোঁ। আৰু প্ৰভু ঈশ্বৰে যলৈকে যায় বাহিৰলৈ, বিশেষকৈ অসমৰ বিভিন্ন ঠাইৰ উপৰিও বেলেগ বেলেগ বাহিৰৰ ঠাইলৈ গ'লে প্ৰায়ে তেখেতৰ লগত মই গৈছিলোঁ। আৰু য'তে যাওঁ প্ৰভু ঈশ্বৰে নিজে তেওঁ যাৱতীয় ধৰ্ম কাৰ্যখিনি কৰে আৰু মই তাতে নাম গাওঁ। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে কয়, আমাৰ নাম লগোৱা আহিছে দেই, লগতে ভাল লাগে। এনেকৈ উৎসাহ উদ্দীপনা পাই আমি আগবাঢ়ি গৈছোঁ। আৰু ইতিমধ্যে আমাৰ প্ৰমোদ শইকীয়া প্ৰভুজনাৰ লগত আমি কথা বতৰা হৈ আছে। তেখেতে ক'ভিড কালত যেতিয়া আমাৰ ক'ভিডত বহুদিন আক্ৰান্ত হৈ আছিল, আমি কৈছোঁৱেই, সেই সময়ত তেখেতে আমাক দূৰভাষযোগে আশীষ দিছিলে, আমাক আৰোগ্য কামনা কৰি। আৰু সেই সময়তেই অনলাইন যোগে কেইটামান অনুষ্ঠান হৈছিলে, সেই অনুষ্ঠানসমূহৰ লগত আমাক লগাই দিলে। এটা আছিলে, মই যেতিয়া আৰম্ভ হৈছে তেতিয়া ভক্তি সুধা সত্ৰনে এনেকুৱা এটা অনুষ্ঠান আছিলে। এদিন মোক ক'লে যে তুমি ইয়ালৈ আহা, আমাৰ তাত শিকিব পাৰিবা। মই গ'লোঁ, মোক সুন্দৰকৈ চিনাকি কৰি দিছে যে আউনীআটী সত্ৰৰ মুক্তিয়াৰ, গতিকে এওঁ ঈশ্বৰৰ নাম ল'বলৈ, শংকৰ গুৰুজনাৰ নাম শুনিবৰ কাৰণে বা জানিবৰ কাৰণে চেষ্টা কৰিছে, গতিকে আমি লওঁ। আৰু সেই সময়ত তাত থকা টুটুহাতীমূৰীয়া বাপজনা, আমাৰ বৰুৱা বাপজনা গুৱাহাটীৰ, তেওঁলোকে মোক ৱেলকাম আদৰণি জনাইছে, বাকীসকলে আদৰণি জনাইছে। এনেকৈ মই সোমাই পৰিলোঁ। ইয়াৰ পাছত আমাৰ কলিয়াবৰৰ কণিকা দাস আইক, নিভা দুৱৰা শিৱসাগৰৰ, তাৰপিছত গুৱাহাটীৰ পলাশবাৰীৰ কিৰণ গগৈ আইকে ধৰি বীণা দত্ত আইও আছিলে শিৱসাগৰৰ। তেওঁলোকে আবেলি সময়ত মহিলাসকলে, আইসকলে এটি অনুষ্ঠান কৰে, আমাক এদিন সংযোগ কৰি দিলে আবেলি সময়ত। আৰু পাছলৈ সেই অনুষ্ঠানটোৱেই জ্ঞান সন্ধানী সত্ৰ ৰূপে এটা আনুষ্ঠানিকতা পালে। আমাৰ প্ৰমোদ শইকীয়া প্ৰভুজনাই সেই অনুষ্ঠানভাগীৰ নাম তেনেকৈ দিছিলে। যিয়ে নহওক এনেকৈ সোমাই শেষত আকৌ টুটুহাতীমূৰীয়া বাপজনাই নামামৃত সন্ধানী সত্ৰ বুলি এটা অনুষ্ঠান আৰম্ভ কৰিলে ৰাতিপুৱা 7:30 পৰা। এতিয়াও সেইটো চলি আছে আৰু তাতো সোমালোঁ। এনেকৈ ভিন্ন জনৰ পৰা আমি গুৰুজনাৰ বিষয়ে শিকিবলৈ পালোঁ, জানিবলৈ পালোঁ। আৰু এইখিনিয়ে হৈছে মই এনেকৈ শিকি সেইসকলে মোক যথেষ্টখিনি সহায় কৰিলে। সত্ৰৰ ভকত বৈষ্ণৱৰ উপৰিও নামামৃত সন্ধানী সত্ৰ, জ্ঞান সন্ধানী সত্ৰ, প্ৰতিভা সন্ধানী সত্ৰ, ভকতি মথন সত্ৰ, ভকতি প্ৰসাদ, এনেকুৱা বিভিন্ন অনুষ্ঠানৰ লগত সংপৃক্ত হৈ সেইসকলৰ বাবাইসকলে বা ভকতসকলে যেনেধৰণে আলোচনা কৰে, সেইখিনি আলোচনা কৰি গুৰুজনাৰ পিনে জানিবৰ কাৰণে, শিকিবৰ কাৰণে আগ্ৰহ হ'লোঁ। আৰু শিকি আছোঁ, এতিয়াও শিকিয়ে আছোঁ। পৰিপূৰ্ণতা পাবলৈ হয়তো বহুদিন লাগিব, হয়তো এইটো জন্মত নহ'ব, কিন্তু শিকি থকাৰ যি আনন্দ সেয়া ল'ব পাৰিছোঁ। এইখিনিকে আজি আমাৰ আধ্যাত্মিক জীৱনৰ কিছু অংশ ক'লোঁ। মই চন তাৰিখ একো উল্লেখ কৰা নাই,
কেতিয়াবা যদি সুবিধা পাওঁ লিখোঁ, তেতিয়া মই তথ্যগতভাৱে লিখিবলৈ চেষ্টা কৰিম। কৃষ্ণ কৃষ্ণ গোবিন্দ গোবিন্দ কৃষ্ণ।